মর্নিং গাইস, আজি আমি তিতলি পিঠা খাব আহিছে গৰাইমাৰীত। এতিয়া আৰু হাৰ্বল লাইফ মানে বসুমতাৰী এণ্ড হিজ এ টিম পুৰণি গৰাইমাৰী। অ'কে অ'কে, এতিয়া চাই বনাই আছে গৰম গৰম চাই যাক। আমি আজি দুটা এটা জেগাতে বনাই আছে। এইফালে কি কয় এইটো এন্থাপ ন, এন্থাপ আৰু এইফালে তিতলি পিঠা। বা বহুত স্মাৰ্ট আমাৰ এই টি দোকানী মালিকটো, বহুত ফাষ্ট। দুটা জেগা এক জেগাত একবাৰতে বনাই আছে। চাওক, চাই থাকক, বহুত টেষ্টি। নাৰিকল প্লাছ আৰু ইফালে চেনি ন, হয় কোকোনাট চুগাৰ এণ্ড বৰ্নি ৰাইচ। হয়, তো এয়া এইটো দোকানত মানে চবে ৰেডি হৈ আছে খাবৰ কাৰণে, বনাই আছে। এইটো আমাৰ ছেকেণ্ড বছ, এইটো আমাৰ ফাৰ্ষ্ট বছ ওদালগুৰি। আৰু সেইটো চাব, একদম ফ্ৰী, খোলা জেগাত খাই আছে আমি। আজি বহুত টেষ্টি লাগিব, ৰখি আছোঁ খাবৰ কাৰণে। বনাই আছে আত্ৰণিকে। চাব, চাই পেলাই শ্বেয়াৰ কৰি দিব দেই মোৰ ইউটিউব চেনেলটো। ইউটিউবত দি দিম। আপুনি কিবাটো নামটো দেখাওক। এইটো নহয়, এতিয়া নহয়, এতিয়া মানে বনাই আছে না। এই বনোৱা ফৰ্মুলাটো, আইটেমটো দেখাব লাগিব। এইটো হ'ল বৰ্ণি আৰু এইটো হ'ল লোকেল চাউল ন। যাব এই এটা পিঠাটো হৈ গ'ল এতিয়া। মৰ্ণিং মৰ্ণিং একদম মৰ্ণিং মৰ্ণিং। কিমান সময় লয় এটা পিঠা বনোৱাত? 2 মিনিট লাগে ন। আমাৰটো বনালে আপোনাৰ 1 মিনিটো নল'ব। তাৰমানে কুকাৰত কেৰেলাৰ পৰা আনিছে। এইটো চাউলটো দিব, চিটি মাৰিলে হৈ গ'ল, চিটি মাৰিলে হৈ গ'ল, একদম জটকাতে। কেই মিনিট লাগে? ইডলি বনোৱাটো বেলেগ, কুকাৰৰ ওপৰত এটা আছে মেচিন, এইটো এনেকৈ বহাই দিয়ে। চিটি মাৰিলে এইটো আমাৰ মোৰ তাত আছে, এইটো কিন্তু ডাঙৰ হয় পিঠাকেইটা। এই সাঁচাটো ডাঙৰ নহয়। পিঠা গ'লে বাইদেউকে টান দিব। মুস্কিল আমি আজি ডনেশ্যন পাইছে আমাৰ মিষ্টাৰ হৰিচৰণ গয়াৰীৰ পৰা। আমি ডনেশ্যন পাইছে, থেংক ইউ আপোনাৰ কাৰণে। আমি এইটো চাহ খাম আৰু আজি একদম মজা। এয়া গৰম গৰম ঠাণ্ডা দিনত একদম ফ্ৰেছ খাব পাৰিব। বহুত ফাষ্ট। খাই আছে আগতে, ভাল লাগে ন? হা, আচ্ছা আচ্ছা, দে দে। আমাৰ গৰাইমাৰীৰ দোকানী পিঠা বনোৱা বহুত স্মাৰ্ট দেই। ফাষ্ট বনাই থাকে। এটা জেগাতে দুটা মানে বনাই আছে পিঠা। এটাটো তিতলি পিঠা, এটাটো হ'ল বৰ্ণি পিঠা। গৰাইমাৰী টাউন জাষ্ট ডেভেলপ হৈ আছে এতিয়া। ৰাস্তাবিলাক অহল বহল কৰি আছে, হৈ যাব এতিয়া আস্তে আস্তে। চাৰিআলি হয় এইটো ডাইৰেক্ট, এইবিলাক ঘৰ বনাই আছে।